আড্ডা লাইভ এক নতুনৰ সন্ধানত আমি আজি মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত অসমৰ বিশিষ্ট কবি কাব্যনীল দেৱৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ। প্ৰথমতে আমি অসমৰ সমূহ দৰ্শকলৈ ধন্যবাদ জনালোঁ আৰু আড্ডা লাইফৰ মজিয়াত আজি আমি প্ৰথমবাৰৰ কাৰণে মানিকপুৰ গীতা সত্ৰলৈ আহিছোঁ আৰু এই মানিকপুৰ গীতা সত্ৰৰ মুখ্য সত্ৰাধিকাৰ বা সঞ্চালক বা ইয়াৰ মুখ্য পৰিচালক বিজুলী মিত্ৰ বাইদেউ আৰু বিজুলী মিত্ৰ বাইদেউক অসমৰ যিমানবিলাক সত্ৰ অনুষ্ঠান আছে সকলোৱে জানে। তেওঁ বহুকেইটা বঁটা ইতিমধ্যে লাভ কৰিছে সত্ৰ মহাসভাৰ পৰা। আৰু অসমত এই যে মানিকপুৰ বা বঙাইগাঁও জিলাৰ এখন অতি ভিতৰুৱা অঞ্চল আৰু এই অঞ্চলতেই যিজন মহান ব্যক্তিৰ জন্ম হৈছিল সেইজন হৈছে ভৱেন্দ্ৰ চৌধুৰী। আমি জনাত এই ভৱেন্দ্ৰ চৌধুৰীয়ে সেই আবাদী বা মানিকপুৰ বালাপেট এই ভিতৰুৱা অঞ্চলত তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত তেওঁ মৰিগাঁও বা মাজতে তেওঁ বহু বছৰ তেওঁ বাহিৰতো আছিল। তেওঁৰ জীৱনৰ যিটো পথ, এই পথটোক তেওঁ এটা আধ্যাত্মিক এটা মাৰ্গৰ মাজেদি লৈ গ'ল আৰু এটা সময়ত ইয়াত অসমৰ আজি সত্ৰৰ ক্ষেত্ৰত এই যে গীতা সত্ৰ, এই গীতা সত্ৰৰ গোটেই অসমৰ এটা বিশেষ ভূমিকা আছে আমি জানো। গতিকে আপুনি সেই সময়ত আমি জনাত ছাত্ৰ অৱস্থাতেই এইজন মহান ব্যক্তি যাক মানিক বুলি কয়, মানিকপুৰৰ মানিক, গতিকে এই মানিকপুৰৰ যি মানিক স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী, তেখেতৰ লগত আপুনি বহু বছৰ জড়িত, বিশেষকৈ ছাত্ৰ অৱস্থাতে তেওঁ পাইছিল আৰু আজি আপোনাৰ বয়স প্ৰায় 80 বছৰ হ'ব। এই বিশাল জীৱনৰ মাজত আপুনি প্ৰথমতে তেওঁক যেতিয়া লগ পাইছিল বা এই আধ্যাত্মিক লাইনৰ প্ৰতি আপুনি কি কাৰণত ধাবিত হ'ল? আমাৰ কৃষ্ণনন্দদেৱ গুৰুদেৱ মই বাল্যকালৰ পৰাই পাইছোঁ ক'ব লাগিলে। তৃতীয় শ্ৰেণীৰ পৰাই মই ইয়াতে আহি অকল তেওঁ অসমতেই নহয়, অসম বেংগল আদি কৰি বহুত সত্ৰ তেখেতে স্থাপিত কৰিছিলে। আমাৰ উত্তৰ বংগতো ষোল্লখন সত্ৰ বৰ্তমানলৈ আছে। এতিয়া তেওঁ বিভিন্ন সত্ৰত আবিৰ্ভাৱ তিথি বা প্ৰতিষ্ঠা দিৱসত তেওঁ সহযোগিতা কৰে আৰু হাজাৰ হাজাৰ উত্তৰ বংগত তেওঁৰ ভকত আছিলে। সেই সময়ত আমাৰ দেউতাই তেখেতৰ ভাষণত মোহিত হৈ মোক তেখেতৰ আগতে অৰ্পণ কৰি দিলে আৰু তেখেতে কৈছিলে মই ছোৱালীজনীৰ পৰা লৈ যাম তালৈকে, মই দিবানে? মই দিম, গুৰুৰ কাৰণে মই চব দিব পাৰোঁ। তেতিয়া মই তৃতীয় মান শ্ৰেণীত ইয়াতে আহি নাম লগালোঁ। প্ৰথমতে মোৰ গাঁও এটা ভাৱ পৰিস্ফুট হ'ল। আহোঁতে মই টাউনত থকা প্ৰায় ভাগে আমাৰ যিটো ফেমিলি টাউনতে আমাৰ বেছিভাগ আমি জীৱ জন্ম কৰিছিলোঁ। সৰুতে মই এটা মানে গাঁৱলীয়া পৰিৱেশ পাম বুলি ময়ো ভবা নাছিলোঁ। যেতিয়া মই সেই সময়ত ট্ৰেইনৰ যাতায়াতৰ আমাৰ লাইন বাছ বা গাড়ী মটৰৰ খুব অভাৱ, ট্ৰেইনেৰে আহিব লাগিছিলে। আহি যেতিয়া মই পাটকাই ষ্টেচনত নামো তেতিয়া আমি দেউতাকো সুধিলোঁ যে ক'ত টাউন লগা, আপুনি কৈছিলে টাউন লগা এখন সত্ৰ আছে তাতে ল'ব। এতিয়াতো টাউন আহিয়ে পোৱা নাই। কৈছে আহিব নহয়, তুমি অলপমান খোজ দিয়া। আহি যেতিয়া পদূলিমুখ পালোঁ, গুৰুজনাক দেখা পাই মই তাতে বহি থাকোঁতে মই সেৱা কৰিলোঁ। সেৱা কৰাৰ মনটো এনেকুৱা মানে এটা হৈ গ'ল, টাউন গাঁৱৰ কোনো পাৰ্থক্যটো নাথাকিলে। তেখেতে সেৱা কৰোঁতে তেখেতে ইংগিতেৰে ভিতৰত যোৱা, গা চা ধুই নামঘৰত সেৱা কৰিবা। তেনেকৈ মই তেখেতৰ পিছদিনাখনে, তেতিয়া আপোনাৰ বয়স কিমান আছিল? তেতিয়া বয়সটো মই মানে ঠিক 10 বছৰমান হ'ব আৰু 10 বছৰ। তেতিয়া মই কিছুদিন পিছতে মোক নাম লগাই দিয়ে এল পি স্কুলত। আমাৰ ইয়াতে বৰ্তমান টেনিয়ৰ বেছি দিছোঁ।
তাতে মই পঢ়িলোঁ। এতিয়া আপোনাৰ আচল যিটো মানে প্ৰথম অৱস্থাত আপোনাৰ সেই এটা এটা এই যে নতুন অঞ্চল এটাত আহিল, আগতে আপোনাৰ ভাষাটো কি আছিল? ভাষাটো বঙালী আছিলে। কিন্তু ইয়াততো অসমীয়া পালে আপুনি, অসমীয়া পালোঁ। তাতে যদিও কোচ ভাষা, কোচ ৰাজবংশীৰ ভাষা। অসমীয়া আৰু বঙালীৰ ভিতৰত ভাষাৰ কোনো পাৰ্থক্য নাই। খাব না নাখাম, এইটো প্ৰব্লেম হোৱা নাছিল আপোনাৰ? প্ৰব্লেম। তেনেকুৱা অলপ কেইমাহমান মানুহ হৈছিল, হ'লে মই এডজাষ্ট কৰি ল'ব পাৰিছোঁ। আচ্ছা আচ্ছা। এতিয়া কথা হ'ল আপুনি সেই 10 বছৰ বয়সত আহি আজি প্ৰায় 70 বছৰ মোটামুটি অতিক্ৰম হ'ল, এটা বিশাল জীৱন। আৰু এই বিশাল জীৱনটোত আমি জানো যে এই ত্যাগ, এই যিটো ত্যাগ, এই ত্যাগৰ যিটো মনোভাৱ, এই সম্পূৰ্ণ আপোনাৰ নিশ্চয় ভিতৰৰ পৰাই আহিছে। আৰু আপুনি নিশ্চয় সেই মহান ব্যক্তিজনৰ কিবা এটা দৈবিক এটা আশীৰ্বাদ নিশ্চয় পা বুলি আপুনি ধাৰণা হয়নে? পূৰ্ব জীৱনত সংস্কাৰ লাগে, এনে এজন মহান পুৰুষক সাক্ষাৎ পোৱা বা সংগ দিয়াটো তেখেতে মোৰ যিখিনি এখন নাম ধৰ্মৰ যিটো গুৰু তত্ত্ব মোক আগত প্ৰকাশ কৰিলে, আৰু লাহে লাহে মই তেওঁৰ পৰা আশ্ৰিত হৈ একদম সম্পূৰ্ণভাৱে এখন নাম ধৰ্মৰ প্ৰতি মোৰ এটা আকৃষ্ট হৈ আহিলে। জানো যে এখন নাম ধৰ্মৰ অবিহনে মানুহে ভগৱত প্ৰেৰণা পাব নোৱাৰে আৰু আধ্যাত্মিক জীৱনত উন্নতি সাধন কৰিব নোৱাৰে। এই তেখেতে মোক সদায় নানা ধৰণৰ ভাগৱত চৰ্চাৰ মাধ্যমত মোক আগবঢ়াই লৈ গৈছিলে। আৰু তেখেতে যেতিয়া বিভিন্ন ঠাইত ভ্ৰমণ কৰিছিলে, অসম বেংগৰ লগ লাগি মোক লগতে লৈ গৈছিলে। আৰু তেখেতে 1901 সময়ত বৰপেটা বনোৎসৱ, তেতিয়া যে কমল পাতৰ দিৱস, তেখেতে বনোৎসৱত তেখেতে অংশগ্ৰহণ কৰি আহি তেওঁ পিৰালিত বহিছিলে। আৰু গা ধুবৰ কাৰণে বহি থকা অৱস্থাতে তেওঁ পিৰালিৰ পৰা পৰি গৈ তেওঁ মানে একদম মানে উঠিব নোৱাৰা অৱস্থা হ'ল। তেতিয়া মই ক্লাছ 7ত পঢ়োঁ। তেতিয়া তেখেতে আমাৰ বৰপেটা সত্ৰৰ এই ঘাই ভৰালি ধানোৰা মাতে ক'লে, 15 দিন তেখেতে নাখাই আছিলে, একো গ্ৰহণ কৰা নাই। ধানোৰামে ক'লে যে আপুনি ইমান দিন নাখাই থাকিলে আপোনাৰ শৰীৰ পৰি যাব আৰু বেছিকৈ, গতিকে আপুনি ছোৱালীজনীক তুলি তালি ডাঙৰ কৰি ল'লে, তেওঁৰ হাতত খোৱাত কোনো দুখ নাই। তেতিয়াৰ পৰা তেখেতৰ সৰ্বস্ব শুশ্ৰূষা মোৰ হাতত নিৰ্ভৰ কৰিলে। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি দায়িত্ব মোক ওপৰত তেখেতে অৰ্পণ কৰিলে। আৰু তেনেকৈ চলিলে। তেখেতে যেতিয়া MLA আছিলে 1962 শেষ ইহঁত তেখেতে শ্বিলঙত নাছিল। সেই সময়তে মই তেখেতক লগ পাইছিলোঁ ভালকৈ। শ্বিলঙতো মই তেখেতৰ লগত গৈছিলোঁ। তেওঁৰ যিটো আমাৰ ধৰ্ম প্ৰচাৰৰ যিটো কায়দা, এখন নামেৰ এইটো তেখেতে কৈছিলে যে মতিলাল বৰা তেখেতৰ নামৰ হোজাইত 20 বিঘা মাটি দান কৰিলে, ক'লে আপুনিও অসমৰ কাৰণে এখন নামৰ প্ৰচাৰৰ কাৰণে আপোনাৰ নিচিনা যোগ্য ব্যক্তি আৰু নহ'ব, আপুনি নামঘৰ কৰি ইয়াতে ধৰ্ম প্ৰচাৰ কৰক আৰু কিছুমান ঠাইত নামঘৰ ব্যৱস্থা কৰক। প্ৰভুৱে তেতিয়া আমাৰ এই মাটিটো ৰাখি দিছিলে। পৰৱৰ্তী সময়ত মাটিখিনি বেদখল যোৱাৰ ভয়ত, আৰু বেদখল গৈছিলেও, তেতিয়া আমাৰ RSSৰ কৰ্মকৰ্তা প্ৰফুল্ল বৰা তেখেতে সেই সময় আহি তেখেতৰ ওচৰত কথাটো কোৱাত ক'লে যে আমাৰ RSSৰ নামত আপুনি মাটিখিনি দান দিয়ক, আমি যিকোনো প্ৰকাৰে হ'লেও নামঘৰৰ কাৰণে বা ধৰ্ম প্ৰচাৰৰ কাৰণে আমি সুব্যৱস্থাটো কৰিম। তেখেতে হোজাইত গৈ 20 বিঘা মাটি লিখি দিলে RSSৰ নামত। আজিও হোজাইত তাতে RSSৰ ট্ৰেইনিংবিলাক হয়। আমি 3বাৰ মানুহ গৈছিলোঁ। তেওঁলোকৰ মই কৈছিলোঁ যে গুৰুত যিটো টিচু ৰাখিলে, নামঘৰৰ ব্যৱস্থা কৰিলে, যিখিনি কৰিছে সেইখিনি হোৱা নাই। তেখেতে কৈছে বাৰু ঠিক আছে, আমি পাছলৈ চাম। আজি মতিলাল বৰাৰ যিটো অৱদান আজি অসমত, সেইটো সকলো বুজে। তেখেতে 10 বছৰ MLA আছিলে। তেখেতৰ পাৰ্টি মিটিঙত নাথাকে। তো আজি এছেম্বলিত পাৰ্টি মিটিঙত তেওঁ পদাৰ্পণ নকৰে। তেখেতে গৈ ভাগৱত আলোচনা কৰি থাকে। তেতিয়া আমাৰ মতিলাল বৰা কৈছে আপুনি ভাগৱত ৰচনা কৰক, পাঠ কৰিয়ে থাকক, ইয়াতে আপোনাৰ আহিব নালাগে আৰু। কিয়নো তেতিয়া
তো 10 বছৰৰ পিছত লাষ্ট বছৰত জনসাধাৰণে যেতিয়া উঠাব বিচাৰিলে তেতিয়া কৈছে মই আৰু এমএলএ নহয়, মই এমএলএ অকল মানুহ নহয়, ৰাজনীতিৰ মানুহ নহয়, মই ধৰ্মনীতিৰ মানুহ। বহুত প্ৰেছাৰ দিছিলে। এবাৰ বঙাইগাঁৱৰ পৰা উঠিলে, এবাৰ কোকৰাঝাৰৰ পৰা উঠিলে। 2 বছৰ কাল তেখেতে ইমান নিখুঁতভাৱে বহুত মানুহ তেওঁৰ বিনা এই বৰ্তমানটো যুগত ঘুচ নচলেই, টকা লাগে। তেখেতে অকণমান মানে কৰা নাই। এই সময়ত ইমান নীতিন ক্লিন আছিল, কোনো ঘুচ ঘুচৰ ব্যৱস্থাই নাছিলে। তেনেকৈ লাষ্টৰ বাৰ তেখেতে ক'লে যে মই আৰু এয়া চলাব নোৱাৰোঁ, মই উঠাব নোৱাৰোঁ, তোমালোকে মোক এই নকৰিবা। বিনা প্ৰতিদ্বন্দ্বিতা তেখেতে উলিয়াই দিছিলে 2বাৰে। কিন্তু পিছৰবাৰ তেওঁ আৰু এই দায়িত্বটো গ্ৰহণ নকৰিলে যে মই ধৰ্মৰ মানুহ, ধৰ্মটো মই বেঘাত নাই মোৰ, গতিকে তোমালোকে এতিয়া আমি বুজি পালো যে এজন বহুত মানে উদাৰ বৰেণ্য সমাজ সচেতন ব্যক্তি হিচাপে তেওঁ আজিও অসমত জনপ্ৰিয়। হয় আৰু আমি দেখাত আমি হয়তো মহান পুৰুষবিলাকৰ সান্নিধ্য আমাৰ নাই। আপুনি এজন ভাগ্যৱান এইকাৰণে যে এজন মহান ব্যক্তিক আপুনি অতি ওচৰৰ পৰা বহু বছৰ পাইছে। যে আমি জনাত এতিয়ালৈকে এই যি গীতা সত্ৰ বুলি আমি যিখিনি জানো, এতিয়ালৈকে কিমানখন এই সত্ৰৰ অন্তৰ্গত সত্ৰ আছে মুঠ? আমাৰ উত্তৰ-বংগত 16খন সত্ৰ আছে, 16। ধুবুৰী ডিষ্ট্ৰিক্ট 18খন আছে, মাণিকপুৰত আমাৰ 2খন, আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত 4খন, আৰু পাঁচচলা 12খন আছে সত্ৰ। মৰিগাঁৱত 3খন, মৰিগাঁও ডিষ্ট্ৰিক্টত। এনেকৈ 52খন সত্ৰ বৰ্তমানলৈ আছে। গুৰুজনা থকাৰ পিছত আমাৰ সত্ৰবিলাকৰ বেছ মানে পৰিসৰ বৃদ্ধি পাইছে। আৰু তাতে আমি বিভিন্ন সময়ত বছৰেকীয়া অনুষ্ঠানবিলাকতো আমি সহযোগিতা আগবঢ়াব লগা হয়। কাৰণ আমাৰ যিটো সংগঠন কেন্দ্ৰীয় কমিটি হিচাপে সভাপতি হিচাপেও মই আছোঁ। সংগঠনটো ভাঙি যোৱাৰ সময়ত বিভিন্ন ঠাইত যাব লগা হয়। আৰু এনেকুৱা এজন গুৰুজনক মই সান্নিধ্য পাই তেখেতৰ যিটো সংগঠন সেইটো ৰক্ষা কৰাৰ কাৰণে মই মনে প্ৰাণে চেষ্টা সদায় কৰি থাকোঁ। কিয়নো তেখেতৰ এই সুপৰিকল্পিতভাৱে ধৰ্মীয় আদৰ্শৰে যিটো গীতা সত্ৰ প্ৰতিষ্ঠা কৰিলে গোবিন্দবন গীতাটো, আজি আমাৰ গুৰুজনে কৈছিলে যিমানবিলাক সত্ৰ আছে গোবিন্দমোহন গীতা সত্ৰ নামতে নামকৰণ কৰিবা। যেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাৱৰ গভৰ্ণৰ আছিলে, তেখেতে যেতিয়া গুৱাহাটীত আহোঁতে ইয়াতে সোমাই যায়। তেখেতে প্ৰভুক কৈছিলে যে আপুনি মধুপুৰ সত্ৰত থাককগৈ, কিয়নো আপোনাৰ পিছত এনেকুৱা এজন ব্যক্তি নোলাব যে অসমৰ এশৰ নাম ধৰ্ম প্ৰচাৰ কৰিব পাৰিব। গতিকে আপুনি মধুপুৰ সত্ৰতে থাকক, আপোনাৰ কাৰণে গেষ্ট হাউচ বনাই দিয়া হৈছে, আপুনি তাত। গুৰুজনে কৈছিলে যে মই এশৰ নাম ধৰ্ম মহাপুৰুষ শংকৰদেৱৰ এশৰ নাম ধৰ্মই প্ৰচাৰ কৰি আছোঁ। কিন্তু মই স্বতন্ত্ৰভাৱে ইতিমধ্যে বিভিন্ন ঠাইত মই সত্ৰ কৰিছোঁৱে। আৰু সেই সত্ৰৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শিত হৈ মই এশৰ নাম ধৰ্ম প্ৰচাৰ কৰি আছোঁ। গতিকে মই আৰু মধুপুৰ থকাৰ এইটো নাই, কিয়নো মই এইবিলাক সত্ৰ মই ৰক্ষা কৰিব লাগিব। আৰু এইবিলাক সত্ৰত মই কেনেকৈ মহাপুৰুষৰ আদৰ্শ আৰু এশৰৰ নাম ধৰ্মৰ মই বিয়াব পাৰোঁ, ৰক্ষা কৰিব পাৰোঁ জনসাধাৰণৰ মাজত, ভকতৰ মাজত, সেইটো মোৰ লক্ষ্য হ'ব। এতিয়া কথা হ'ল এই যে 52খন সত্ৰ, এইটো বৃহৎ পৰিসৰ গোটেই অসম উত্তৰ-বংগ। হয় ইয়াত বিভিন্ন ভাষা ভাষীৰ মানুহখিনি জড়িত। হয় ইয়াত ভাষাৰ ক্ষেত্ৰত কোনো সমস্যাই নাই, ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত কোনো সমস্যাই নাই। গতিকে তেওঁ থকাৰ পৰা আমি গম পাওঁ যে তেওঁ যেতিয়া আছিল তেতিয়াও বিভিন্ন অঞ্চলত তেওঁ ঘূৰি ফুৰিছিল, অসম, বংগ, বিহাৰ বিভিন্ন ঠাইত। গতিকে আমি ভাবোঁ যে এই যে বিশাল সংগঠনৰ এজন মূল হোতা, মূল পণ্ডিত, যাক আমি বৈষ্ণৱ পণ্ডিত বুলিয়ে ক'ম, গতিকে তেওঁ সেই সময়তে ইমান দূৰদৰ্শী চিন্তা কৰিছিল, যাৰ কাৰণে আজি গোটেই অসমত গীতা সত্ৰৰ নামটো উজ্জ্বল হৈ আছে আৰু ভৱিষ্যতেও থাকিব। এতিয়া কথা হ'ল আমি অসমত বৈষ্ণৱ ধৰ্মৰ ক্ষেত্ৰত বা এশৰণ নাম ধৰ্মৰ ক্ষেত্ৰত এইটোতো শংকৰদেৱে প্ৰথমেই আৰম্ভ কৰিছিল এশৰণ নাম ধৰ্ম। আমি জনাত আৰু ভাৰতবৰ্ষত যেতিয়া ভক্তি আন্দোলন আৰম্ভ হৈছিল, এতিয়া এই কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ এই যিটো ধৰ্ম এশৰণ নাম ধৰ্মত আমি আজি বহু কিছুমান ধৰ্ম দেখা পাইছোঁ, কিছুমান সংগঠন দেখা পাইছোঁ, নিজা নিজাকে কিছুমানে কৰি আছে। এতিয়া এই এশৰণ নাম ধৰ্মৰ লগত জড়িত যিবিলাক মূল তত্ত্ব বা ইয়াত
কিবা নতুনত্ব আছে নেকি? যেনে আমি দেখা পাওঁ যে কিছুমানে পাল নাম কৰে, কিছুমানে আমি গোটেই ৰাতি দিনে কেৱল মানে ভাগৱত পাঠ কৰে, কিছুমানে জপ কৰে, জপমালা, এনেকে ইয়াত কিবা বেলেগ আছে নেকি কিবা? না, আমাৰ ইয়াতে বেলেগ নতুনত্ব একো বস্তুৱে আমাৰ নাই। যিটো পৰম্পৰাভাৱে চলি আহিছে যিটো ধৰ্ম, সেইটোকে তেখেতে ৰক্ষা কৰি আছে। পঞ্চশতকী বাৰ্ষিকত বৰপেটা সত্ৰত তেখেতক 7 দিন সভাপতি পদত নিযুক্ত কৰিছিলে। তেখেতে আজি নিজাকৈ এখন নামধৰ্ম প্ৰচাৰ কৰা নাই, তেখেতক মালা নিৰ্মালি দিয়া হৈছিল আৰু মালা নিৰ্মালি দিয়াৰ পিছত তেখেতে ভীষণভাৱে মানে দায়বদ্ধতা তেওঁ অনুভৱ কৰিলে যে মই মহাপুৰুষ ধৰ্মটো প্ৰচাৰ কৰিব লাগিব। এনেকে বাংলাদেশলৈকে আমাৰ গুৰুজনৰ ভকত আছে। তেওঁলোকে আজি যোৱাবাৰো আহিছিল, তেখেতে কৈছে আমাৰ ইমান এজন গুৰুক, মহান গুৰুক পাই আমি তেওঁক সাক্ষাৎ কৰিব নোৱাৰিলো। কেনেকে তেলৰ সত্ৰতো যাব নোৱাৰো, বৰ্ডাৰ এটা প্ৰাচীৰ আছে, প্ৰাচীৰ ভেদ কৰি আহিব নোৱাৰো। তেওঁলোকে কিবা কৰি গুপ্তভাৱে আহি আমাৰ লগত সাক্ষাৎ কৰিছিল, আমাৰ লগত, আৰু কৈছে মনৰ দুখ মনতে থাকি যাব, মনৰ বেদনাবিলাক আমি প্ৰকাশ কৰিব ঠাই নাপাওঁ। এনে এজন মহান গুৰু পায়ো তেওঁৰ আদৰ কৰা আমি আদৰিত হৈও আজি প্ৰাচীৰৰ কাৰণে আমি আহিব নোৱাৰো। তো ৰংপুৰ, ময়মনসিং, সাতাত এইবিলাক গোটেই মানে বাংলাদেশতে তেওঁৰ ভকত আছে। আৰু তেওঁ সেই সময়ত যেতিয়া হিন্দুস্তান পাকিস্তান হোৱা নাছিল, সেই সময়তো তেখেতে এওঁলোকে গৈছিলে। তেখেতে সেইকাৰণে এই ভকতখিনিৰ যিটো চিন্তা ভাৱনা ভাবিলে আমাৰ আচৰিত লাগে আৰু দুখো লাগে। তেওঁলোকে প্ৰাচীৰৰ ভেদ কৰি আহিব নোৱাৰে, এটা মুক্ত কণ্ঠেও ভাষা প্ৰকাশ কৰিব নোৱাৰে, সেইটো এটা ভাবিবলগীয়া কথা। এইবিলাক মানে ধৰ্মৰ ক্ষেত্ৰত কোনো সীমা নাই, এই অনাদি অনন্ত। গতিকে আমি ভাবোঁ যে ইয়াত অসমৰ বিভিন্ন ঠাইৰ মানুহবিলাক প্ৰতিদিনে আহে, তেওঁলোকে চায়। এতিয়া কথা হ'ল যে আপুনি যেতিয়া বাল্যকালৰ পৰাই তেওঁৰ লগত আছিল, আৰু ইয়াত তেওঁৰ যি আমি এটা বিশেষ ৰুম এটা দেখা পাইছোঁ, তাত এগছি চাকি আছে, এইটো নিশ্চয় অক্ষয় বন্তি। এতিয়া আপুনি জনাত তেওঁৰ কি কি সামগ্ৰী ইয়াত আমাৰ ভক্তপ্ৰাণ অসমৰ বিভিন্ন মানুহবিলাকে যেতিয়া আহিব নিশ্চয় চাব পাৰিব, এনেই থুলমূলকৈ কি কি বস্তু ইয়াত তেওঁৰ আছিল? তেখেতে যোৱাৰ শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে আমাৰ বৰপেটা সত্ৰৰ বশিষ্ঠতমা আহিছিলে, হেমভাই আহিছিলে। তেখেতে এগছি বন্তি জ্বলাই দিলে, যে সেইখিনিকে সেই বন্তি গছিকে আমি অক্ষয় বন্তি হিচাপে মানে ৰাখি আছো। আৰু তেখেতৰ যিমানবিলাক সামগ্ৰী আছে সেইবিলাক আমি প্ৰিজাৰ্ভ কৰি থৈ দিছো। পৰৱৰ্তী সময়ত যিটো অস্থায়ীভাৱে গুৰুজনাক ৰাখিছো, তেখেতে থকা ঘৰটো এই বিল্ডিংটো দেখিছে, এইটোৱে আছিলে, ভাঙি দিলো। ওপৰতে যিমানবিলাক বস্তু আছে আমি সজাই পৰাই ৰখাৰ এটা চিন্তা চৰ্চা কৰিছো সংৰক্ষণৰ কাৰণে। আৰু তলত তেখেতৰ হোৱা ব্যৱস্থা আমি কৰিছো। কিন্তু আমি বিভিন্ন ঠাইত ভকতসকলৰ পৰা অনুদান আনি যিখিনি ব্যৱস্থা কৰিলো, তাৰ বাহিৰে আমাৰ এতিয়া শক্তি নোহোৱা হৈ গৈছে। এতিয়া যদি চৰকাৰী কিবা অনুদান বা নাপাওঁ, এটা ভাল অনুষ্ঠান যেতিয়া গঢ়ি উঠিব এটা অঞ্চলত, আমি ভাবোঁ যে অসম চৰকাৰৰ পৰ্যটন বিভাগ আছে, অসম চৰকাৰৰ দক্ষ সাংস্কৃতিক মন্ত্ৰী আছে, আৰু অসম চৰকাৰে সত্ৰ বা এইবিলাক ক্ষেত্ৰত বহুত কাম এতিয়ালৈকে কৰিছে। আমিও আশা ৰাখিছোঁ যে এই ধৰণৰ সত্ৰ অসমত দুৰ্লভ। গতিকে সেইজন মহান ব্যক্তি যিয়ে এই অঞ্চলটোত সেই তেতিয়াৰ পৰাই এই যে বিশাল এটা এলেকা, এই এলেকাটোত ৰাখি থৈ দিছে সংৰক্ষণ কৰি। গতিকে আমি ভাবোঁ যে এটা অতি গুৰুত্বপূৰ্ণ এখন নাম ধৰ্ম বা গীতা আশ্ৰমৰ ই এটা পৰ্যটন ক্ষেত্ৰ হিচাপে নিশ্চয় পৰিগণিত হ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ ৰাজ্যপাল তেওঁলোকে যদি এই ক্ষেত্ৰত গুৰুত্ব দিয়ে, আমি ভাবোঁ এই বিশাল অঞ্চলত ভৱিষ্যতে নিশ্চয় এটা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠিব। আৰু অসম, বংগ বা বিহাৰ বা বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত আহিব পাৰিব, থাকিব পাৰিব। ইয়াত অতিথিশালা নিৰ্মাণ কৰি থকা হৈছে। হাজাৰ হাজাৰ ভক্তই ইয়াত অন্তত মনে প্ৰাণে অন্তত অন্য প্ৰসাদ হিচাপে গ্ৰহণ কৰিব, থাকিব পাৰিব। আমি আশাবাদী যে ইয়াত
আজি 130-40 বছৰে এনেকৈ যেনেকৈ চলি আছে বা আপুনি আজি 80 বছৰ মোটামুটি বয়স হ'ব, আপুনি এই জীৱনত যিখিনি ত্যাগ কৰিছে সেই তেতিয়াৰ পৰা এতিয়ালৈকে দেখা পালে কিছু হ'লেওতো পৰিৱৰ্তন হৈছে বা ভক্তৰ সংখ্যাও বাঢ়িছে, তীৰ্থযাত্ৰীৰ সংখ্যাও বাঢ়িছে। কিন্তু আপোনালোকক আমি গম পাইছোঁ যে ইয়াত যি পৰিমাণে মানুহক যিখিনি সুবিধা দিব লাগে হয়তো আৰ্থিক ক্ষেত্ৰত কিছু টান হৈছে, গতিকে আমি আশা ৰাখিছোঁ গোটেই অসমৰ আজি 52খন সত্ৰ জড়িত, আজি গোটেই অসমৰ ভক্তপ্ৰাণ জড়িত, অসমৰ বিভিন্ন ভাল সচেতন মানুহবিলাক জড়িত ইয়াৰ লগত। গতিকে তেওঁলোকে যদি নখ জোকাৰে নিশ্চয় ইয়াত এখন ভৱিষ্যতে অতি সুন্দৰ পৰ্যটনৰ ক্ষেত্ৰ হ'ব, কাৰণ ঠাইখিনি ইমান সুন্দৰ যে ইয়াত মানে এটা বিশেষ আধ্যাত্মিক এটা চেতনা, এটা যেন এটা ডিভাইন লাইট এইখিনি আহিলেই পোৱা যায় বুলি আমি ভাবোঁ। আৰু আপুনি আজি ইমান দিনে যিখিনি ত্যাগ কৰিছে তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে আমি আশা ৰাখিম আপুনি অন্তত বাকী যিখিনি কাম কৰিব লগা আছে সেইখিনিও আপুনি কৰক। আৰু এই যে কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ যি অমূল্য সম্পদ আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে, এইটো অতি গুৰুত্বপূৰ্ণ। আৰু সেইখিনিক যাতে এটা সংগ্ৰহালয়ৰ মাজত যদি থ'ব পৰা যায়, নিশ্চয় অসমত আৰু 500 বছৰ পিছত হ'লেও ই নিশ্চয় উজ্জ্বল হৈ এই বন্তি গছিৰ নিচিনাকৈ সি নিশ্চয় জ্বলি থাকিব বুলি আমাৰ বিশ্বাস। যে আমি শেষত ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজলৈ মই অনুৰোধ জনাইছোঁ আপোনালোকে আহক মাণিকপুৰ গীতা সত্ৰলৈ। অতি সুন্দৰ ইয়াত যোগাযোগ, অতি সুন্দৰ বাছ, গাড়ী মটৰ বা ইয়াত থোৱা বা পাৰ্কিঙৰ ব্যৱস্থা আছে, ইয়াত ৰাতি থকা ব্যৱস্থাও আছে, ইয়াত অতিথি থালাও আছে, খাদ্যৰ কাৰণে বিশাল অন্তত ঠাই আছে। আপোনালোকে যদি আহে আমি অন্তত সুখী হ'ম আৰু এই আশ্ৰমখনেও সুখী হ'ব। এই আশ্ৰমৰ প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন ভক্তই অন্তত আপোনালোকক আগ্ৰহেৰে অভিনন্দন জনোৱাৰ কাৰণে অপেক্ষা কৰি আছে। ধন্যবাদ।